Welcome back to my first channel Himanshu Vlog. আজি মই ক'ত যাই আছো জানে না? আজি যাই আছো ঠাটাগুৰি। লগত আহিছে মা আৰু দুটা আহি পালো ঠাটাগুৰিৰ স্থান। এতিয়া ছাতি ধূপ কিনি লওঁ। মা আৰু মই ছাতি দি আছো। মন্দিৰত ছাতিবোৰ জ্বলাই লওঁ। যোনে ইয়াত আহি পোৱা নাই আহিবচোন, ইয়াত আহিলে মনৰ আশা পূৰ্ণ হয়। ঠিক বছৰে ফাগুনৰ 2 তাৰিখে ইয়াত বহুত ডাঙৰ যজ্ঞ হয়। বহুত দূৰৰ পৰা হাজাৰ হাজাৰ মানুহ আহে, আপোনালোকেও আহিবচোন। মই ঠাটাগুৰিৰ থান এখন দেখালোঁ। সকলোৱে মোৰ ভিডিঅ'টো চাব। আজিৰ কাৰণে এইখিনিতে সামৰণি মাৰিলোঁ। মোৰ যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব।